Hey hi dosto, welcome back to my channel Himangshu das aru aji goi asu Asia's ভিতৰত বৃহত্তম সেকেন্ড গছডাল দেখাবলৈ আপোনাক গৈ আছো আৰু আমাৰ নৰ্থ ইষ্টৰ ভিতৰত প্ৰথম গছ এইডালে সো ডাঙৰ গছ সো আপোনালোকে ভিডিওটো হেকলৈ চাই থাকক লগতে গছডাল সো আৰু কিমান ডাঙৰ আপোনালোকৰ ওচৰতে আছে লোকেশন দিয়া হ'ব সো চাই থাকক আপোনালোক আজি আমি এইছো এছিয়াৰ ভিতৰত সেকেন্ড বৃহত্তম গছডাল দেখাবলৈ আপোনালোকক সো আমি আহি পাইছো ইতিমধ্যে এই মন্দিৰ আৰু গছৰ এইখিনি সো আপোনালোকক দেখাই আছো চাই থাকক আপোনালোকে এইটো হৈছে মন্দিৰ সো ভিতৰত এতিয়া আমি গৈ আছো এতিয়া ভিতৰত গৈ আছো প্ৰথম গেট এইখনে সো এটা হিয়া কৰি লও আৰু এইটো হৈছে মন্দিৰ সব ফিৰ পাৰি আছে সব পাকা হ'ব ঢালাই হৈ যাব ঢালাই হৈ পেলে ধুনিয়া লাগা হ'ব সকলোৱে দেখিছেন নাই ইয়াতে আৰু মই এতিয়া গৈ আছো গছডালৰ ওচৰলৈ সো আপোনালোকক দেখাই আছো সেই গছডাল চাই থাকক আপোনালোকে সেই গছডালৰ ওচৰতে যাই আছো এই আৰু গছডালে হৈছে এইডাল গছ আপোনালোকে ফিল কৰিব নোৱাৰিব বহুত ডাঙৰ এই কেমেৰাৰ হেৰিত ফিল কৰিব নোৱাৰিব বহুত ডাঙৰ আছে গছডাল ওপৰত দেখি চকাৰৰ লগতে দেখাই আছো আৰু ওচৰৰ পৰা যদি পাৰমিশন পাও ভিতৰত সোমাই যাই পেলে দেখাই আছো ধুনিয়াকে আপোনালোকে চাই থাকক ভিডিওটো লগতে এইটো আছে শিৱ মন্দিৰ ইয়াতো একো লেখাই নাই কিমান চন হৈছে এইটো হৈছে শিৱ মন্দিৰ আৰু মেইন মন্দিৰটো হৈছে এইটো ইয়াতে পূজা হয় আৰু কিবা ডাঙৰ পূজা হয় সব দেখাই আছো সুধি আছো আৰু ইয়াতে চাকি ৰাখি জ্বৰ চেণ্ডেল ইয়াতে থ ইয়াতে এইটো মন্দিৰ মই সুধিম দেওক এইটো মন্দিৰ কিমান চনত স্থাপিত হৈছিল 1934 চনত কিমান মানে পুৰণি বৰ্তমান 89 বছৰ এই গছডালৰ 89 বছৰে গছডালৰ বয়স 209 বছৰ আনুমানিক 209 বছৰ ঠিক আছে এই এছিয়াৰ ভিতৰত সেকেন্ড বৃহত্তম গছ দ্বিতীয় বৃহত্তম আৰু নৰ্থ ইষ্টৰ ভিতৰত ফাৰ্স্ট এইদৰে মানে একেবাৰে ডাঙৰ গছ ঠিক আছে ইয়াতে কিবা পূজা ডাঙৰ কিবা মেল হেৰি হয়নে ডাঙৰ মানে আমাৰ শিৱৰাত্ৰি 5 দিনীয়া কাৰ্যসূচীলে পালন কৰা হয় শিৱৰাত্ৰি ডাঙৰ তাৰ পিছত বহাগ বিহুত সাত বিহুৰ দিনাখন পাৰহৰি উৎসৱ পালন কৰা হয় পাৰহৰি আৰু শাওণ মাহত ভোলে বম পালন কৰা হয় ইয়াতে ডাঙৰে হয় সেই কেইটা ঠিক আছে মই গছডাল দেখাই আছো আকলগে আৰু গছডালে হৈছে আৰু এটা কথা আছে ইয়াতে বোলে দুডাল গছ আছে দুডাল গছৰ কিবা লক লাগিলে কিবা বিয়া পাতি দিয়াৰ কথা বুলি শুনিছিলো এইটো সঁচা নেকি সেইটো সঁচা নহয় মানে ভিডিওতে দেখিছিলো ভিডিওতে শুনিছিলো এইটো এইটো নহয় নেকি ইয়াতে এডালে গছ আছে নেকি ইয়াতে এডালে গছ আৰু আপোনালোকে যদি ভিডিও চাইছে ভিডিওত যে কৈছে দুডাল গছ আছে দুডাল গছৰ যদি লক লাগে তেতিয়ালে বিয়া পাতি দিম এইটো মিছা কথা এইটো সঁচা কথা নহয় ইয়াৰে দেৱে কৈছে আৰু গছডালে হৈছে এইডৰ গছ 256 না কিমান বছৰ পুৰণি বুলি ক'লে আৰু অনুমানিক সো গোটেইখিনি আছে আপোনালোকে দেখাই পাইছে ভিতৰত যোৱাৰ পাৰমিশন নাই চাগে সো দূৰৰ পৰা চাইছো দেখাই আছো আপোনালোকে চক ওয়াও কি ডাঙৰ দেখিছেন নাই পুৰা গোটেইখিনি আৰু ইয়াতে সব ঢালাই হৈ যাব ধুনিয়া হৈ যাব প্ৰায় 2 মাহ 3 মাহ মান লাগিব 3 মাহৰ ভিতৰত ধুনিয়া হৈ যাব আপোনালোকে চাই থাক আহিব আৰু যদি চাব ইচ্ছা আছে এছিয়াৰ ভিতৰত বৃহত্তম সেকেন্ড গছডাল আপোনালোকে যদি চাব মন আছে তেতিয়াহলে ইয়ালৈকে আহিব জালিঘাটা মোৰ তলত লোকেশন গোটেইখিনি দিয়া থাকিব সো আপোনালোকে আহিব এছিয়াৰ ভিতৰত বৃহত্তম সেকেন্ড গছডাল এইডালে
এইডালে আৰু নৰ্থ ইষ্টৰ ফাৰ্ষ্ট মানে ডাঙৰ গছ এইডালে হৈছে চাওক আপোনালোকে মই কি দেখোঁ আৰু গোটেইখিনি দেখাই আছোঁ আপোনালোকে চাই থাকক প্ৰায়